নমস্কাৰ বন্ধুসকল, ৰেইনবো এবাকাছলৈ আপোনালোকক স্বাগতম। এবাকাছ লাৰ্ণিঙৰ ওপৰত এইটো আমাৰ প্ৰথম ভিডিঅ'। এই ভিডিঅ'টোত আমি এবাকাছৰ ওপৰত এটা সাধাৰণ ধাৰণা দিবলৈ চেষ্টা কৰিম। এবাকাছৰ ওপৰত ধাৰণা এটা দিয়াৰ আগতে আমি জানিব লাগিব এবাকাছ কি, এই টুলছটো কি, ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিম, ইয়াৰ যিবিলাক কিতাপ আছে কিতাপবোৰ আমি কেনেকৈ পঢ়িম, ইয়াৰ যিখিনি ভিডিঅ' আছে আমি কেনেকৈ চাম, তাৰ ওপৰত এটা ধাৰণা দিয়াটো অত্যন্ত দৰকাৰ। প্ৰথমতে আহক আমি জানি লওঁ এবাকাছ কি। এবাকাছ হ'ল এটা টুলছ। এই টুলছটোৰ জৰিয়তে, এইটো এবাকাছ টুলছ, এই টুলছটোৰ জৰিয়তে আমি যিকোনো অংক, ডাঙৰেই হওক বা সৰুৱেই হওক, যোগ বিয়োগ পূৰণ হৰণ, যিকোনো অংক আমি সহজতে কৰিব পাৰিম। এই টুলছটো ব্যৱহাৰ কৰি যিমান ডাঙৰ অংক নহওক বা যিমান সৰু অংক নহওক আমি অতি সহজতে কৰিব পাৰোঁ। দ্বিতীয়তে আমি আহিব লাগিব এবাকাছৰ ভিডিঅ'সমূহৰ বিষয়ে। এইটো হ'ল আমাৰ প্ৰথম ভিডিঅ'। ইয়াৰ পিছত আমি এবাকাছৰ ওপৰত আৰু ভিডিঅ' দি যাম। এবাকাছ যদি আপুনি শিকিব বিচাৰে তেতিয়াহ'লে এবাকাছৰ ওপৰত আমি যিখিনি ভিডিঅ' দিম, আমি যিখিনি ভিডিঅ' বনাম, ইয়াৰ পিছত এইটো প্ৰথম ভিডিঅ', ইয়াৰ পিছত আৰু ভিডিঅ' দি যাম। এই ভিডিঅ'সমূহ একাদিক্ৰমে চোৱাটো অত্যন্ত জৰুৰী। যদি আপুনি এবাকাছৰ ওপৰত আমি যিখিনি ভিডিঅ' দিম, সেই ভিডিঅ'খিনি যদি আপুনি একাদিক্ৰমে নাচায় তেতিয়াহ'লে আপুনি এবাকাছ শিকিব নোৱাৰিব বা বুজি নাপাব। এই এবাকাছৰ ওপৰত আমাৰ যিবিলাক ভিডিঅ' দিয়া হ'ব, সদায় মন কৰিব, এটা কথা সদায় মনত ৰাখি ল'ব যে এবাকাছৰ ওপৰত আমাৰ যিখিনি ভিডিঅ' আমি দিম সেই ভিডিঅ'খিনি একাদিক্ৰমে আপুনি চাব লাগিব। প্ৰথম ভিডিঅ', দ্বিতীয় ভিডিঅ' তেনেকৈ এফালৰ পৰা গোটেইখিনি ভিডিঅ' আপুনি চাই যাব লাগিব। যদি আপুনি একাদিক্ৰমে সেই ভিডিঅ'খিনি নাচায় তেতিয়াহ'লে আপুনি এবাকাছ শিকিব নোৱাৰিব। ধৰি লওক আজি এটা ভিডিঅ' চাই লৈ পেলাই আপুনি ইয়াৰ পিছৰ ভিডিঅ'টো নাই চোৱা বা তাৰ পিছৰ ভিডিঅ'টো নাই চোৱা, নাচাই পেলাই আপুনি জঁপিয়াই গৈ পেলাই তাৰ পিছৰ কমেও 4-5টামান ভিডিঅ' পাৰ হৈ পেলাই তাৰ পিছৰ ভিডিঅ'টো চালে, তেনেকৈ চালে আপুনি এবাকাছ শিকিব নোৱাৰিব। এবাকাছ শিকিবৰ কাৰণে এবাকাছৰ ওপৰত যিখিনি আমি ভিডিঅ' দিম সেইখিনি ভিডিঅ' একাদিক্ৰমে এটাৰ পিছত এটাকৈ চাব লাগিব। আৰু চোৱাটোৱেই নহয়, আপুনি বুজি পাবও লাগিব। যেতিয়ালৈকে আপুনি এবাকাছৰ ওপৰত আমাৰ যিখিনি ভিডিঅ' দিয়া হ'ব সেই ভিডিঅ'খিনি যে আপুনি চাই গৈ আছে, 1 নম্বৰ ভিডিঅ'টো চালে ধৰি লওক, আপুনি এইটো বুজি পোৱা নাই, বুজি নোপোৱাকৈ আপুনি 2 নম্বৰ ভিডিঅ'টো চালে নহ'ব। আপুনি 1 নম্বৰ ভিডিঅ'টো চাইছে, সেইটো যেতিয়া আপুনি সম্পূৰ্ণৰূপে বুজি পালে তাৰপিছতহে দ্বিতীয়টো ভিডিঅ' চাব। যদি বুজি পোৱা নাই আপুনি আকৌ বাৰে বাৰে চাওক। যেতিয়ালৈকে বুজি নাপায় তেতিয়ালৈকে এটা ভিডিঅ' বাৰে বাৰে চাব। বোলে আজি 1 নম্বৰ ভিডিঅ'টো চালে, আপুনি সেইটো বুজি পালে, তাত কি কি দেখুওৱা হৈছে, কেনেধৰণে কি কৰিব লাগিব সেইখিনি আপোনাক দেখুওৱা হৈছে। যদি বুজি পালে তাৰ পিছতহে তাৰ পিছৰ ভিডিঅ'টোলৈ যাব। যেতিয়ালৈকে বুজি নাপায় ভিডিঅ'বিলাক বাৰে বাৰে চাব। এতিয়া আহিব ইয়াৰ পিছৰ পৰ্যায়লৈ। আপুনি ভিডিঅ'বিলাক একাদিক্ৰমে চাই গৈ আছে, 1 নম্বৰ ভিডিঅ' চালে, 2 নম্বৰ ভিডিঅ' চালে, আপুনি বুজি পাইছে। বুজি পোৱাৰ পিছত আপুনি এটা কাম কৰিব, এবাকাছৰ ওপৰত আমাৰ যি কিতাপ আছে, আমি যিখিনি কিতাপ বনোৱা হৈ আছে, আপুনি 1 নম্বৰ 2 নম্বৰ এনেকৈ ভিডিঅ' চালে, আপুনি বুজি পালে, বুজি পোৱাৰ পিছত সেই কিতাপখন মেলি ল'ব, লৈ পেলাই আপুনি সেই কিতাপৰ ওপৰত যিখিনি তাত কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আপুনি সমাধান কৰিবলৈ চাব, প্ৰেক্টিচ কৰিব। তাৰমানে এবাকাছ টুলছটোতো আপুনি প্ৰেক্টিচ কৰিব, লগতে তাৰ পিছত যেতিয়া আপুনি ভিডিঅ'টো চাই লৈ আপুনি ভিডিঅ'টো বুজি পালে, বুজি পোৱাৰ পিছত এবাকাছৰ যিখন কিতাপ আছে কিতাপখন মেলি ল'ব, লৈ পেলাই আপুনি ঠিক তেনেকৈ ধৰি লওক 1 নম্বৰ চেপ্টাৰ আপুনি ভিডিঅ'টো চালে, 2 নম্বৰ চেপ্টাৰ আপুনি ভিডিঅ'টো চালে, আপুনি বুজি পাইছে, তেতিয়া 1 নম্বৰ চেপ্টাৰ আৰু 2 নম্বৰ চেপ্টাৰ আপুনি তাৰ যিখিনি অংক আছে, আমাৰ যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আপুনি সমাধান কৰিব, মানে প্ৰেক্টিচ কৰিব। এটা কথা মনত ৰাখিব,
এবাকাছ হ'ল এনেকুৱা এটা বস্তু যদি তাত আপুনি প্ৰেক্টিচ নকৰে তেতিয়াহ'লে আপুনি এবাকাছ শিকিব নোৱাৰিব সেইকাৰণে এটা ভিডিঅ' চালে বা দুটা ভিডিঅ' চালে চোৱাৰ পিছত যেতিয়া আপুনি কিতাপখন ল'ব লৈ পেলাই আপুনি প্ৰেক্টিচ কৰিব এবাকাছ টুলছটো প্ৰেক্টিচ কৰিব লগতে কিতাপখনতো যিখিনি কুৱেশ্যন আছে এই কুৱেশ্যনখিনি আপুনি প্ৰেক্টিচ কৰিব প্ৰেক্টিচ এটা কাৰণে কৰিব যাতে আপোনাৰ এবাকাছৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ হৈ যায় যিমানে প্ৰেক্টিচ কৰিব সিমানে আপুনি ভালকে এবাকাছ শিকিব পাৰিব এইখিনি এটা কথা কওঁ এবাকাছ যে আপুনি প্ৰেক্টিচ কৰিব প্ৰেক্টিচ কৰোঁতে কিন্তু সদায় এবাকাছ এই টুলছটো ব্যৱহাৰ কৰিহে প্ৰেক্টিচ কৰিব তাৰমানে এবাকাছ হ'ল আপোনাৰ গণনাৰ বস্তু হয় অংক কৰোঁতে সদায় এবাকাছ টুলছটোহে ব্যৱহাৰ কৰি অংক কৰিব আপুনি আঙুলি ব্যৱহাৰ কৰি বা নিজৰ মগজু ব্যৱহাৰ কৰি পেলাই আপুনি কোনো অংকই সমাধান কৰিবলৈ নাযাব যদি আপুনি নিজৰ আঙুলি ব্যৱহাৰ কৰি বা মগজু ব্যৱহাৰ কৰি পেলাই আপুনি অংক কৰিবলৈ যায় তেতিয়া আপুনি এবাকাছ শিকিব নোৱাৰিব সেইকাৰণে সৰুৱে হওক বা ডাঙৰে হওক যিকোনো অংক যেতিয়া আপুনি অনুশীলন কৰিব প্ৰেক্টিচ কৰিব সেই সময়ত আপুনি অকল এবাকাছ টুলছটোহে ব্যৱহাৰ কৰিব আঙুলি ব্যৱহাৰ কৰি বা আপোনাৰ মগজু ব্যৱহাৰ কৰি পেলাই আপুনি কোনো অংকই নকৰিব সকলো সময়তে আপুনি এবাকাছ টুলছ ব্যৱহাৰ কৰি পেলাই যিকোনো অংক কৰিব সেয়া লাগিলে সৰু অংকই হওক বা ডাঙৰ অংকই হওক তেতিয়া কি হ'ব আপোনাৰ এবাকাছ টুলছটোৰ ওপৰত আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব আৰু এসময়ত এনেকুৱা হৈ যাবগৈ যে আপুনি যিকোনো ডাঙৰ অংক হওক বা সৰু অংক হওক আপুনি অতি সহজতে সমাধান কৰি পেলাব পাৰিব এইখিনিতে আৰু এটা কথা কওঁ আপুনিতো নিজে এবাকাছ টুলছ ব্যৱহাৰ কৰি পেলাই আপুনি যিকোনো অংক সমাধান কৰিবই লগতে আপোনাৰ ল'ৰা ছোৱালীয়ে হওক বা আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে হওক তেওঁলোককো আপুনি এবাকাছ টুলছ ব্যৱহাৰ কৰি পেলাইহে যিকোনো অংক সমাধান কৰিবলৈ দিব তেওঁলোকক আঙুলি ব্যৱহাৰ কৰি বা মগজু ব্যৱহাৰ কৰি পেলাই যিকোনো অংক সমাধান কৰিবলৈ নিদিব যিকোনো অংক সমাধান কৰিবৰ কাৰণে তেওঁলোকক এবাকাছ টুলছটো ব্যৱহাৰ কৰি পেলাই কৰিবলৈ দিব তেতিয়া কি হ'ব এই এবাকাছ টুলছে তেওঁলোকে ব্যৱহাৰ কৰিব ব্যৱহাৰ কৰোঁতে এই এবাকাছ টুলছটো তেওঁলোকৰ সম্পূৰ্ণৰূপে মগজুত সোমাই যাব আৰু এনেকুৱা এটা সময় হ'ব যিটো সময়ত মানে এই এবাকাছ টুলছটো তেওঁলোকৰ হেৰি নকৰাকৈ তেওঁলোকৰ মগজুত সেই এবাকাছ টুলছটো ভাঙি উঠিব ভাঙি উঠাৰ কাৰণে যিকোনো ডাঙৰ অংকই হওক বা সৰু অংকই হওক তেওঁলোকে এই টুলছটো মগজু যিটো এবাকাছ টুলছৰ যিটো প্ৰতিচ্ছবি তেওঁলোকৰ মগজুত সোমাই যাব তাৰ জৰিয়তে তেওঁলোকে যিকোনো ডাঙৰ অংক বা সৰু অংক অতি সহজতে সমাধান কৰিব পাৰিব সেইকাৰণে আপুনিতো নিজে এবাকাছ টুলছ ব্যৱহাৰ কৰিহে অংক কৰিব লগতে আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা আপোনাৰ ল'ৰা ছোৱালীয়ে হওক তেওঁলোককো এবাকাছ টুলছ ব্যৱহাৰ কৰিহে যিকোনো অংক সমাধান কৰিবলৈ দিব যদি আপুনি এবাকাছ শিকিব বিচাৰে বা আপোনাৰ ছাত্ৰ ছাত্ৰীক এবাকাছ শিকাব বিচাৰে বা আপোনাৰ ল'ৰা ছোৱালীক এবাকাছ শিকাব বিচাৰে তেতিয়াহ'লে এটা কথাই মনত ৰাখিব যে এবাকাছ শিকিবৰ কাৰণে সকলো সময়ত আপুনি এবাকাছ টুলছ ব্যৱহাৰ কৰিহে অংক কৰিব লাগিব যদি এবাকাছ টুলছ ব্যৱহাৰ কৰি অংক নকৰে তেতিয়াহ'লে আপুনি এবাকাছ শিকিব নোৱাৰিব সেইকাৰণে সকলো সময়তে এবাকাছ টুলছ ব্যৱহাৰ কৰিহে অংক কৰিবলৈ দিব আৰু এটা কথা কওঁ আপোনালোকক এবাকাছ যেতিয়া শিকিব বিচাৰিছে এবাকাছৰ যেতিয়া আপোনালোকে প্ৰেক্টিচ কৰিব এবাৰ দুবাৰ নহয় বাৰে বাৰে কৰিব যিমানে প্ৰেক্টিচ কৰিব যিমানে অনুশীলন কৰিব সিমানে এবাকাছটো আপোনালোকৰ আয়ত্তলৈ আহিব তাৰ ওপৰত আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ পৰিব সেইকাৰণে যিমান পাৰে সিমান মাত্ৰ প্ৰেক্টিচ কৰিব যিমানেই পাৰে আৰু অকল আপুনিয়ে নহয় আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ ছাত্ৰ ছাত্ৰীকো যিমান পাৰে সিমান প্ৰেক্টিচ কৰাব এইখিনিতে আৰু এটা কথা এই এবাকাছ টুলছটো যে এই টুলছটো আমাৰ নিচিনা বয়সীয়াল যিখিনি মানুহ আছে ধৰি লওক 30 এজৰ ওপৰৰ যিবিলাক মানুহ আছে তেওঁলোকে এবাকাছ টুলছটো ইমান সহজে মনত ৰাখিব নোৱাৰে কিন্তু সৰু সৰু ল'ৰা ছোৱালীয়ে
এই টুলছটো অতি সহজতে মনত ৰাখিব পাৰে সেইকাৰণে আপোনাৰ এবাকাছ খুব কম বয়সত শিকোৱা হয় ধৰি লওক 6 বছৰৰ পৰা আৰম্ভ কৰি 14 বছৰ বয়সলৈকে যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ মনত ৰখা শক্তিটো অত্যন্ত বেছি হয় সেইকাৰণে এই সময়তে আপোনাৰ এবাকাছ শিকোৱা হয় আৰু তেওঁলোকৰ যেতিয়া তেওঁলোকে এই এবাকাছ টুলছটো লৈ পেলাই তেওঁলোকে প্ৰেক্টিছ কৰিব অতি সোনকালে তেওঁলোকৰ সহজতে মনত ৰৈ যায় কিন্তু আমাৰ যিখিনি ডাঙৰ মানুহ হয় তেওঁলোকে ইমান সহজতে এবাকাছ টুলছটো মনত ৰাখিব নোৱাৰে সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালী যিখিনি আছে আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা আপোনাৰ ল'ৰা ছোৱালীয়ে হওক তেওঁলোকক যিমান পাৰে সিমান এবাকাছ টুলছটো লৈ পেলাই প্ৰেক্টিছ কৰাব যাতে তেওঁলোকৰ অতি সহজতে মনত ৰৈ যায় আৰু টুলছটো তেওঁলোকে অতি সহজতে মনত ৰাখিব পাৰে আপুনি মন কৰিবচোন ইউটিউবে হওক বা অন্য যিবিলাক আপোনাৰ এবাকাছৰ ডেমো আপুনি চাবলৈ পাব তাত আপুনি দেখিব যে এবাকাছৰ ডেমো দিওঁতে বা তেনেকুৱা ভিডিঅ'বিলাকত আপোনাৰ কোনো বয়সীয়াল মানুহে এবাকাছৰ ডেমো নিদিয়ে তাত সৰু সৰু ল'ৰা ছোৱালীবিলাকে এবাকাছৰ ডেমো দিয়ে তাৰ কাৰণটো কি তাৰ কাৰণ এইটোৱেই যে এবাকাছ যিটো টুলছ এই টুলছটো আমাৰ বয়সীয়াল মানুহবিলাকে ইমান সহজতে মনত ৰাখিব নোৱাৰে কিন্তু সৰু সৰু ল'ৰা ছোৱালীবিলাকে অতি সহজতে মনত ৰাখিব পাৰে সেইকাৰণে তেওঁলোকক লৈ পেলাই এবাকাছৰ ডেমো দিয়া হয় এবাকাছৰ যিবিলাক ভিডিঅ' আছে তাত সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে ব্যৱহাৰ কৰা হয় যাতে তেওঁলোকে সেইটো দেখুৱাব পাৰে কিন্তু আমাৰ ডাঙৰ মানুহবিলাকে এই এবাকাছ টুলছটো ইমান সহজতে মনত ৰাখিব নোৱাৰে আপোনাৰ 2-এজনে পাৰে সেইটো শতকৰা আপোনাৰ 4-5% মানুহে পাৰে কিন্তু আপোনাৰ 95% এবাকাছ যিটো টুলছ আমাৰ বয়সীয়াল যিখিনি মানুহ আছে এই এবাকাছ টুলছটো 95% মানুহে মনত ৰাখিব নোৱাৰে সেইকাৰণে এই সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই এবাকাছৰ ডেমো দিয়া হয় এইকাৰণে আপোনাৰ এবাকাছটো কম বয়সীয়া ল'ৰা ছোৱালীক আৰম্ভ কৰা হয় যাতে তেওঁলোকৰ এই টুলছটো অতি সহজতে মনত ৰয় এইখিনিতে আমাৰ এটা বিনম্ৰ অনুৰোধ সকলো অভিভাৱক বা শিক্ষকলৈ আমাৰ ফালৰ পৰা এটা বিশেষ অনুৰোধ এবাকাছৰ 2-এটা ভিডিঅ' চাই পেলাই যাতে ভাবি নলয় যে এবাকাছটো আপুনি শিকিব এবাকাছ যদি শিকিব বিচাৰে তেতিয়াহ'লে এবাকাছৰ ওপৰত আমাৰ যিখিনি ভিডিঅ' দিয়া হ'ব আৰম্ভণিৰ পৰা শেষলৈকে গোটেইখিনি ভিডিঅ' চাব আৰু কোনো ভিডিঅ' স্কিপ নকৰাকৈ চাব প্ৰতিটো ভিডিঅ'ই চাব যেতিয়ালৈকে আপুনি ভিডিঅ'টো বুজি নাপায় তেতিয়ালৈকে সেই ভিডিঅ'টো আপুনি চাব বাৰে বাৰে চাব যেতিয়া আপুনি গম পালে যে আপুনি এই ভিডিঅ'টো বুজি পালে তাৰ ওপৰত আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল তাৰ পিছৰ ভিডিঅ'টোলৈ যাব আপুনি 1-2টা ভিডিঅ' চালে চোৱাৰ পিছত আপুনি ভাবি ল'লে যে আপুনি এবাকাছ শিকি গ'ল সেইটো আপোনাৰ ভুল ধাৰণা হ'ব আপুনি এবাকাছ 1-2টা ভিডিঅ' চাই পেলাই আপুনি শিকিব নোৱাৰিব এবাকাছ শিকিবৰ কাৰণে আমাৰ ফালৰ পৰা যিখিনি ভিডিঅ' দিয়া হ'ব সম্পূৰ্ণটো ভিডিঅ' প্ৰতিটো ভিডিঅ' সম্পূৰ্ণকৈ চাব আৰু শেষলৈকে চাব আজি আপুনি এটা ভিডিঅ' চালে চাই লৈ পেলাই আপুনি জাপ মাৰি পেলাই 2-3টা ভিডিঅ' পাৰ হৈ গ'ল গৈ পেলাই তাৰ পিছৰ ভিডিঅ'টো চালে তেনেকৈ চালেও নহ'ব তেনেকৈ চালেও আপুনি এবাকাছ শিকিব নোৱাৰিব সেইকাৰণে এবাকাছৰ পৰা আমাৰ যিখিনি ভিডিঅ' দিয়া হ'ব আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো ভিডিঅ' কোনো স্কিপ নকৰাকৈ প্ৰতিটো ভিডিঅ' চাব আৰু ভিডিঅ'টো যেতিয়ালৈকে বুজি নাপায় বাৰে বাৰে চাব এটা ভিডিঅ' বুজি পালে তাৰ পিছৰ ভিডিঅ'টোলৈ যাব আপুনি ভিডিঅ' চালে 2-3টা ভিডিঅ' চাই লৈ পেলাই বোলে হৈ গ'ল মই শিকি গ'লো সেইটো ধাৰণা নল'ব এইখিনিতে আৰু এটা কথা কওঁ এই যে আপুনি ভিডিঅ' চালে আকৌ কৈছোঁ এইটো কথা আগতেও কৈছিলোঁ এতিয়া আকৌ দ্বিতীয়বাৰ কৈছোঁ যে ভিডিঅ' চোৱাৰ পিছত আমাৰ এবাকাছৰ কিতাপখন উলিয়াই ল'ব লৈ পেলাই আপুনি যিকেইটা ভিডিঅ' চালে ধৰি লওক 3টা ভিডিঅ' চালে 3টা ভিডিঅ' চোৱাৰ পিছত সেই 3টা চেপ্টাৰৰ যিখিনি তাত অংক আছে কিতাপত যিখিনি অংক আছে সেইখিনি আপুনি সমাধান কৰিবলৈ চাব সেইখিনি সমাধান কৰা মানে প্ৰেক্টিছ কৰিব আৰু প্ৰেক্টিছ বাৰে বাৰে কৰিব
যিমানে প্ৰেক্টিছ কৰিব সিমানে এবাকাছ আপোনাৰ আয়ত্তলৈ আহিব আৰু এটা কথা যেতিয়া আপুনি এবাকাছ ভিডিঅ' চাই লৈ পেলাই আপুনি প্ৰেক্টিছ কৰিলে ধৰি লওক 2-3টা চেপ্টাৰ প্ৰেক্টিছ কৰিলে আপুনি গম পালে যে আপোনাৰ এবাকাছৰ ওপৰত আপোনাৰ কনচেপ্ট ক্লিয়াৰ হ'ল আপুনি আপোনাৰ ষ্টুডেণ্টকো আপুনি তেনেকৈ প্ৰেক্টিছ কৰাইছে বা আপোনাৰ ল'ৰা ছোৱালীকো প্ৰেক্টিছ কৰাইছে কৰোৱাৰ পিছত তেওঁলোকে যে প্ৰেক্টিছ শেষ কৰিলে শেষ কৰাৰ পিছত আপুনি এটা কাম কৰিব তেওঁলোকক 2-3টামান ভুল প্ৰশ্ন দিব তাৰমানে ধৰি লওক আপুনি চেপ্টাৰ 1ৰ প্ৰেক্টিছ কৰালে তেওঁলোকে কমপ্লিট হ'ল আপোনাৰ ধাৰণা হ'ল তেওঁলোকে প্ৰেক্টিছ কমপ্লিট কৰিলে কৰাৰ পিছত আপুনি এনেকুৱা কিছুমান প্ৰশ্ন দিব যিটো চেপ্টাৰ 1ৰ প্ৰশ্ন নহয় ধৰি লওক চেপ্টাৰ 4 বা 5ৰ তেনেকুৱা কিছুমান প্ৰশ্ন দিব তেতিয়া কি হ'ব আপুনি জানিব পাৰিব যে তেওঁলোকে এবাকাছৰ ওপৰত যিটো কনচেপ্ট তেওঁলোকৰ ক্লিয়াৰ হৈছে নে নাই কাৰণ এই ভুল প্ৰশ্নবিলাক থকা মানে কি হ'ব সেইকেইটা প্ৰশ্ন তেওঁ এবাকাছ টুলছ ব্যৱহাৰ কৰি পেলাই কৰিব নোৱাৰিব কাৰণ তেওঁলোকে সেইখিনি শিকোৱাই নাই নিশিকোৱা যেতিয়া প্ৰশ্ন তেওঁলোকে পাব তেওঁলোকে প্ৰেক্টিছ কৰিব নোৱাৰিব সেইকেইটা অংক কৰিব নোৱাৰিব যদি কৰিব নোৱাৰে তেতিয়া জানিব যে তেওঁলোকে এবাকাছ টুলছ ব্যৱহাৰ কৰি প্ৰেক্টিছ কৰিছে যদি তেওঁলোকে সেইকেইটা প্ৰশ্ন কৰি পেলাই তেতিয়াহ'লে আপুনি জানিব যে তেওঁলোকে এবাকাছ টুলছ ব্যৱহাৰ কৰি পেলাই কৰা নাই তেওঁলোকে হয় আঙুলি ব্যৱহাৰ কৰি পেলাই কৰিছে নহয় মগজু ব্যৱহাৰ কৰি পেলাই কৰিছে সেইকাৰণে সেই কনচেপ্টটো আপোনাৰ ক্লিয়াৰ কৰিবৰ কাৰণে তেওঁলোকে এবাকাছ টুলছ ব্যৱহাৰ কৰি কৰিছে নে আঙুলি ব্যৱহাৰ কৰি পেলাই কৰিছে সেইটো জানিবৰ কাৰণে আপোনালোকে 2-3টা প্ৰশ্ন তেনেকৈ ভুল প্ৰশ্ন দিব আমিও আমাৰ যিবিলাক কিতাপ আছে এবাকাছৰ ওপৰত আমাৰ যিখিনি কিতাপ আছে এই কিতাপবিলাকতো আমি তেনেকৈ চেপ্টাৰ 1তে হওক বা চেপ্টাৰ 2তে হওক তেনেকৈ এই চেপ্টাৰবিলাকত কিছুমান আমি ভুল প্ৰশ্ন দিছোঁ ধৰি লওক চেপ্টাৰ 1ৰ আমাৰ 10টা প্ৰশ্ন আছে 10টা প্ৰশ্ন 2টা প্ৰশ্ন আমি ভুল দিছোঁ ভুল দিয়াৰ কাৰণটো হ'ল এইটোৱে আমি এইটো জানিব বিচাৰোঁ যে তেওঁলোকে এবাকাছ টুলছ ব্যৱহাৰ কৰি পেলাই অংক কৰিছে নে আঙুলি ব্যৱহাৰ কৰি পেলাই অংক কৰিছে সেইকাৰণে আমি আমাৰ কিতাপতো তেনেকৈ ভুল প্ৰশ্ন 2-3টা দিছোঁ আৰু ঠিক তেনেকৈ আপোনালোকৰ ল'ৰা ছোৱালীয়ে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক তেওঁলোককো ঠিক তেনেকৈ 2-3টা ভুল প্ৰশ্ন দিব যাতে আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হয় যে তেওঁলোকে এবাকাছ টুলছ ব্যৱহাৰ কৰি পেলাই অংক কৰিছে নে আঙুলি ব্যৱহাৰ কৰি পেলাই কৰিছে এই জানিবৰ কাৰণে আপোনালোকে তেনেকৈ 2-3টামান ভুল প্ৰশ্ন মাজে মাজে দি দিব সকলোৱে আমাৰ এটা বিনম্ৰ অনুৰোধ যে চেপ্টাৰ 1 কমপ্লিট নকৰাকৈ চেপ্টাৰ 2লৈ নাযাব বাৰে বাৰে আমি এইটোৱে অনুৰোধ কৰোঁ যে এটা চেপ্টাৰ কমপ্লিট কৰি পেলাইহে তাৰ পিছৰ চেপ্টাৰলৈ যাব আপুনি চালে শিকিলে চেপ্টাৰ 1 শিকিলে আপুনি ভাবি ল'লে আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈ গ'ল তাৰপিছত আপুনি 2-3টা চেপ্টাৰ বাদ দিব তাৰপিছৰ চেপ্টাৰলৈ গুচি গ'ল সেই কামটো নকৰিব চেপ্টাৰ 1 আপোনাৰ যেতিয়ালৈকে কমপ্লিট নহয় যেতিয়ালৈকে তাৰ ওপৰত আপোনাৰ কনচেপ্ট ক্লিয়াৰ নহয় তেতিয়ালৈকে আপুনি চেপ্টাৰ 1ৰ পৰা গৈ চেপ্টাৰ 2 বা চেপ্টাৰ 3 নাযাব চেপ্টাৰ 1ত আপোনাৰ কনচেপ্ট সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল আপুনি গম পালে যে আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে বা আপোনাৰ ল'ৰা ছোৱালীৰে গোটেই কনচেপ্টটো আপোনাৰ ক্লিয়াৰ হৈছে তাৰ পিছতহে আপুনি চেপ্টাৰ 2লৈ যাব যেতিয়ালৈকে আপুনি চিয়ৰ নহয় যে আপোনাৰ ল'ৰা ছোৱালীৰে হওক বা আপোনাৰ ছাত্ৰ ছাত্ৰীৰে হওক বা আপোনাৰে যে চেপ্টাৰ 1ত কনচেপ্টটো আপোনাৰ ক্লিয়াৰ হোৱা নাই তেতিয়ালৈকে আপুনি চেপ্টাৰ 2লৈ নাযাব আমি আমাৰ যিখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি এই বিষয়টোৰ ওপৰতে আমি মানে চিন্তা কৰি পেলাই এটাৰ পিছত এটাকে ভিডিঅ' ৰিলিজ কৰিম যেনে ধৰি লওক আজি চেপ্টাৰ 1ৰ ভিডিঅ'টো আমি দিলোঁ তাৰপিছত আমি চেপ্টাৰ 2ৰ ভিডিঅ' দিম একাধিক্ৰমে আমি তেনেকৈ ভিডিঅ' দি যাম আপুনি সেই একাধিক্ৰমে ভিডিঅ'খিনি চাব যেতিয়ালৈকে আপোনাৰ চেপ্টাৰ 1ত ক্লিয়াৰ নহয় তেতিয়ালৈকে চেপ্টাৰ 2ৰ ভিডিঅ'টোলৈ আপুনি নাযাব আৰু তাৰ পিছতো আপুনি ধৰি লওক চেপ্টাৰ 1ৰ ভিডিঅ'টো চালে কিন্তু আপোনাৰ কনচেপ্ট ক্লিয়াৰ হোৱা নাই বা আপুনি কিবা বুজি পোৱা নাই আপুনি সেইটো কাৰণে চিন্তা কৰিব নালাগে আপুনি যদি কিবা বুজি নাপায় স্ক্ৰীনত আমাৰ এটা ইমেইল আইডি দিয়া হৈ আছে
এই ইমেইল আইডিটোত আপুনি আপোনাৰ মেইল কৰি দিব, আমালৈ এটা মেইল পঠিয়াই দিব। কি বুজি পোৱা নাই আপুনি সেই বিষয়টোক লৈ পেলাই আপুনি আমালৈ এটা মেইল কৰি দিব। আপুনি মেইল কৰাৰ 24 ঘণ্টাৰ ভিতৰত আমাৰ ফালৰ পৰা আপোনাৰ লগত যোগাযোগ কৰা হ'ব। মেইল কৰোঁতে আপুনি আপোনাৰ ফোন নম্বৰ বা যিখিনি আপোনাৰ যোগাযোগৰ ঠিকনা যিটো আছে সেইটো আপুনি দি দিব। সেইমতে আপোনাৰ লগত আমি যোগাযোগ কৰিম। 24 ঘণ্টাৰ ভিতৰত আমাৰ ফালৰ পৰা আপোনাৰ লগত যোগাযোগ কৰা হ'ব। আৰু আপুনি যি বুজি পোৱা নাই বা কিবা আপোনাৰ যি তাত কনফিউজন আছে, এই কনফিউজনটো আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰি দিয়া হ'ব। সকলো সময় আপুনি আমাক আপোনাৰ লগত পাব। আমাৰ যিজন জনসম্পৰ্কৰক্ষী বিষয়া আছে তেওঁ সকলো সময়তে এক্টিভ থাকে। আপুনি মেইল কৰাৰ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। মাত্ৰ এবাকাছ যেতিয়া শিকিবলৈ আহিছে, ভালকৈ এবাকাছ শিকক। আমাৰ এই যে যিটো ভিডিঅ', এই ভিডিঅ'টোৰ প্ৰধান কাৰণ হৈছে আপোনালোকক এবাকাছ শিকিবৰ কাৰণে বাৰে বাৰে অনুশীলন কৰিবলৈ অনুৰোধ কৰা। আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, যদি এবাকাছ সঁচাই শিকিব বিচাৰে তেতিয়াহ'লে আপুনি এবাকাছৰ ওপৰত আপুনি অনুশীলন কৰিবই লাগিব। বাৰে বাৰে অনুশীলন কৰিব লাগিব, যেতিয়ালৈকে আপোনাৰ এবাকাছৰ ওপৰত ধাৰণা সম্পূৰ্ণৰূপে ভাল নহয়, যেতিয়ালৈকে আপোনাৰ ক্লিয়াৰ হৈ নাযায় যে এবাকাছ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ অংক কৰিব লাগিব এবাকাছ ব্যৱহাৰ কৰি পেলাই, তেতিয়ালৈকে আপুনি অনুশীলন কৰিব। অকল আপুনিয়ে নহয়, আপুনিও কৰিব, আপোনাৰ ল'ৰা ছোৱালীক কৰাব, আপোনাৰ ছাত্ৰ ছাত্ৰীকো ঠিক তেনেকৈ অনুশীলন কৰাব, বাৰে বাৰে কৰাব, যেতিয়ালৈকে এবাকাছৰ ওপৰত তেওঁলোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ নাযায়, তেতিয়ালৈকে তেওঁলোকক অনুশীলন কৰাব। আমাৰ এই ভিডিঅ'টো বনোৱাৰ প্ৰধান কাৰণ হ'ল সেইটোৱেই, আপোনাক অনুৰোধ কৰা যে এবাকাছ যদি শিকিব বিচাৰে তেতিয়াহ'লে অনুশীলন কৰিবই লাগিব। আৰু অনুশীলন কৰিবৰ কাৰণে আপোনাক অনুৰোধ কৰিবৰ বাবে আমি এই ভিডিঅ'টো বনাইছো। পুনৰ কওঁ, যদি এবাকাছ শিকিব বিচাৰে তেতিয়াহ'লে এবাকাছৰ যিখিনি আমাৰ ভিডিঅ' আছে, ভিডিঅ'খিনি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব, বাৰে বাৰে চাব। যেতিয়ালৈকে এটা ভিডিঅ' বুজি নাপায় সেই ভিডিঅ'টো বাৰে বাৰে চাব। বুজি পোৱাৰ পিছত তাৰ পিছৰ ভিডিঅ'লৈ যাব। এটা ভিডিঅ' চালে তাত আপুনি যিখিনি শিকিলে, এবাকাছৰ আমাৰ যি কিতাপ আছে এই কিতাপখন মেলি ল'ব, লৈ পেলাই আপুনি প্ৰেক্টিচ কৰিব, আৰু সেই প্ৰেক্টিচ বাৰে বাৰে কৰিব। আপুনি নিজেও কৰিব, আৰু যদি আপোনাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক শিকাব ভালদৰে বিচাৰে তেওঁলোককো বাৰে বাৰে প্ৰেক্টিচ কৰাব। যিমানে প্ৰেক্টিচ কৰিব সিমানে এবাকাছ আপোনাৰ আয়ত্তলৈ আহিব। সেইকাৰণে যদি এবাকাছ শিকিব বিচাৰে তেতিয়াহ'লে প্ৰেক্টিচ কৰিব আৰু বাৰে বাৰে কৰিব। ধন্যবাদ।